নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ আপোনাক স্বাগতম। আজি আপোনালোকলৈ লৈ আহিছোঁ ঔটেঙাৰ আচাৰ। চাওঁচোন আহক কেনেকৈ বনালোঁ। ঔটেঙা আচাৰ কৰিব লাগিব। আগতে বোকাবোৰ ধুই লৈছোঁ, বোকা চোকা লাগি আছে নেকি। এইটো কাটিব লাগিব, ফালি লৈ পেলাই পিচ পিচকৈ কৰিব লাগিব। মাজৰ বিজলটো গুচাই দিবনে? গুচাব লাগিব, আকৌ কাটি লওঁ। এইবোৰ পুৰা পকা ঔটেঙা হয়নে? পকাই এয়া কটা হৈ গ'ল। ইমানটো চাইজতে থাকিলে হ'ব ন? নাই ইয়াতকৈ সৰু কৰিব? ইমানতে হ'ব। বটুৱাটো পাতি দিছোঁ দেই। এই বটুৱাটো হেৰি কৰিম, বইল কৰিম। ইয়াত পানী আৰু দিব লাগিবনে? দিব লাগিব, অকণমান দিব লাগিব। মই এয়া বহাই দিছোঁ। পানী অলপ দিম দেই। নিমখ অলপ দি দিয়া হৈছে। বইল কৰি হ'ল, এতিয়া এয়া কাঢ়িছোঁ দেই। কোমলো নাই হোৱা আৰু ন? হেৰি কৰিছোঁ আৰু অকণমান পিটিকাটো বহাকৈ। এই যিটো টাইট তাৰমানে সেই টাইটটোৰ পৰা অকণমান কোমল কৰিছোঁ আৰু। আজি দিম এটা ৰ'দ, কাইলৈ এটা দিলে গধূলিলৈ ভৰা পোৱা হ'ব। দুদিন এতিয়া পুৰা ৰ'দত থাকিব আৰু। আজি ৰ'দটো অকণমান টান নহয়, এনেকৈ দুটা ৰ'দ দিলেই হ'ব হৈ যাব। এতিয়া ছেকেণ্ড দিনা ৰ'দত শুকালত ইমান কম শুকাইছে, চাওক গধূলিলৈ হৈ যাব আৰু। শুকুৱালোঁ, ইমানটো হৈ গ'লে হৈ গ'ল আৰু। মানে যিমান মানে চাই ল'ব লাগে। বেছি শুকালে আচাৰটো ভাল নহয় আৰু। দুদিন শুকাব লাগে, ধুনীয়া হয় আৰু। এতিয়া এইখিনি থেতালি ল'ব ন? অকণমান থেতেলিয়াই ল'ম। সেইখিনি দেখুৱাই দিয়কচোন। তেল দিছোঁ দেই কেৰাহীত। তেল গৰম হ'ল। মেথি গুটি কেইটামান দিছোঁ, ধনী জিৰা কেইটামান দিছোঁ। এয়া গৰম মছলা দি দিছোঁ, ধনিয়া গুড়ি, তাৰপৰা এয়া হালধি, অকণমান জিৰা দি দিছে। এয়া নিমখ, এতিয়া ঔটেঙাখিনি দি দিছোঁ দেই। এয়া জলকীয়া এয়া কমাই দিছোঁ এতিয়া, পিছত পকা জলকীয়া অলপ দি দিব লাগিব। এতিয়া ৰেড চিলি অকণ দিয়া হৈছে। অকণমান চেনি দি দিছোঁ দেই, কালাৰটো ভাল হ'ব তেতিয়া। টেঙা অকণ দেখুৱাই দিয়কচোন অকণমান। গোল নেমুও দিব পাৰি, কাজি নেমু হ'লেই হ'ল আৰু। মানে ভিনেগাৰ নিদি পেলাই নেমু অকণ দি দিলেও হ'ল। অকণমান চেপি দিম এতিয়া, ইয়াত দি দিম। এতিয়া কামো দেই হ'ল। দেখুৱাই দিয়কচোন। এয়া আপুনি খাবলৈ কৈ দিয়ক, বনাই খাই পেলাই ক'বলৈ কেনেকুৱা পাইছে। আপোনালোকে বনাই খাই চাব, খাই পেলাই কেনেকুৱা হয় জনাব। একদম সহজতে হৈ যায় আৰু। চাওকচোন কি ধুনীয়া লাগিছে। আপোনালোকেও বনাই খাব দেই, বহুত ভাল হয়। এনেকুৱা আৰু ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন। থেংক ইউ।